আজি ভিডিঅ'ত আমি জুবিন গাৰ্গৰ ন্যায়িক প্ৰদান প্ৰক্ৰিয়া সম্পৰ্কে কেইটামান দিশ আপোনালোকক জনাম। তাৰ পূৰ্বে আপোনালোকক এটা ভিডিঅ' দেখুৱাই লৈছোঁ। এই ভিডিঅ'টো যোৱা বছৰৰ বহাগ বিহুৰ সময়ত জুবিন গাৰ্গে ঘিলামৰাৰ অনুষ্ঠান পৰিৱেশন কৰিবলৈ গৈছিলে। তাৰ ভিডিঅ'টো আমি আপোনালোকক দেখুৱাই লৈছোঁ। ভিডিঅ'টো আপোনালোকে অলপ চাই লওক। তাৰপিছত আমি মূল বিষয়বস্তুলৈ আগবাঢ়িম। ইতিমধ্যে ফাষ্টেগ আদালতত জুবিন গাৰ্গৰ ন্যায় প্ৰদান প্ৰক্ৰিয়াটো আৰম্ভ হৈ গৈছে। ফাষ্টেগ কোৰ্টত প্ৰতিদিনে শুনানি হৈছে আৰু কোৰ্টে জুবিন গাৰ্গৰ ন্যায় সংক্ৰান্তত কেইটামান গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। এই বিষয়ে ভিডিঅ'টো আপোনালোকক জনাবলৈ লৈছোঁ। আপোনালোকে আমাৰ চেনেলটো যদি প্ৰথম চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ফাষ্টেগ কোৰ্টত য'ত জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টোৰ সন্দৰ্ভত ন্যায়িক প্ৰক্ৰিয়া বৰ্তমান চলি আছে, সেই কোৰ্টে কালি আৰু আজি দুটা দিনত দুটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। সেই ৰায়কেইটা অনুসৰি প্ৰথমেই ফাষ্টেগ কোৰ্টে ৰায় প্ৰদান কৰিছে যে সিদ্ধাৰ্থ শৰ্মা, যিগৰাকী আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মেনেজাৰ আছিল, তেওঁৰ যিটো কোম্পানী মহাবীৰ একুৱা, সেই মহাবীৰ একুৱা কোম্পানীটো চিজ কৰিবৰ কাৰণে কোৰ্টে আদেশ প্ৰদান কৰিছে। অৰ্থাৎ এই কোম্পানীটো এতিয়া চলি থাকিব নোৱাৰিব। কোম্পানীটো বন্ধ কৰিবৰ কাৰণে, কোম্পানীটোক চিল কৰিবৰ কাৰণে কোৰ্টে আদেশ প্ৰদান কৰিছে। তাৰ লগতে সিদ্ধাৰ্থ শৰ্মাৰ 6টা বেংক একাউণ্ট কোৰ্টে চিজ কৰিবৰ কাৰণে অৰ্থাৎ বন্ধ কৰি ৰাখিবৰ কাৰণে আদেশ প্ৰদান কৰিছে। সিদ্ধাৰ্থ শৰ্মাৰ বেংক একাউণ্টত কোটি টকা থকাৰ বিষয়ে প্ৰমাণ হৈছে আৰু এই টকাসমূহৰ উৎস কি সেই বিষয়েও কোৰ্টে প্ৰশ্ন কৰিছে। কাৰণ সিদ্ধাৰ্থ শৰ্মাৰ কোনো ধৰণৰ তেনেকুৱা আয় নাছিল। সন্দেহ কৰা হৈছে জুবিন গাৰ্গৰ যিসমূহ উপাৰ্জন, সেই জুবিন গাৰ্গৰ উপাৰ্জনসমূহ সিদ্ধাৰ্থ শৰ্মাই হস্তগত কৰি তেওঁ নিজৰ কৰি লৈছিল আৰু হয়তো সেইকাৰণে সিদ্ধাৰ্থ শৰ্মাই ছিংগাপুৰত জুবিন গাৰ্গৰ যেতিয়া মৃত্যু হৈছিল বা জুবিন গাৰ্গে যেতিয়া ইয়টখনৰ পৰা জঁপিয়াই সাঁতুৰিছিল, তেতিয়া সিদ্ধাৰ্থ শৰ্মাই তেওঁক লাইফ জেকেট হয়তো প্ৰদান কৰিব বিচৰা নাছিল। অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মাই বিগত বহু বছৰে জুবিন গাৰ্গে কষ্টৰে উপাৰ্জন কৰা টকাসমূহ তেওঁ হস্তগত কৰিছিল, আত্মসাৎ কৰিছিল। আনহাতে জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ লগত জড়িত ফাষ্টেগ কোৰ্টখনে আজি এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। সেইটো হৈছে যে শ্যাম কানু মহন্ত, যিগৰাকীয়ে জুবিন গাৰ্গক ছিংগাপুৰত অনুষ্ঠান পৰিৱেশনৰ কাৰণে নিমন্ত্ৰণ জনাই নিছিল, য'ত জুবিন গাৰ্গৰ মৃত্যু হ'ব লগা হৈছিল, এই শ্যাম কানু মহন্তৰ জামিন আবেদন কোৰ্টে নাকচ কৰিছে। অৰ্থাৎ শ্যাম কানু মহন্ত আকৌ কাৰাগাৰতে থাকিব লাগিব। ইয়াৰ পূৰ্বে সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰা হৈছিলে। শ্যাম কানু মহন্তৰ পত্নীয়ে কেইদিনমান পূৰ্বে ঘোষণা কৰিছিলে শ্যাম কানু মহন্ত নিৰ্দোষী হয়। এজন নিৰ্দোষী ব্যক্তিক আদালতে বিনা কাৰণত জামিন প্ৰদান কৰা নাই। কিন্তু আদালতে আজি শ্যাম কানু মহন্তক জামিন প্ৰদান নকৰি, জামিন আবেদন নাকচ কৰি এইটো কথা প্ৰমাণ কৰি দেখুৱালে হয়তো ক'ৰবাত নহয় ক'ৰবাত শ্যাম কানু মহন্ত জুবিন গাৰ্গৰ হত্যাৰ ঘটনাটোৰ লগত জড়িত আছে বা জড়িত থাকিব পাৰে। অৰ্থাৎ শ্যাম কানু মহন্ত হয়তো জুবিন গাৰ্গৰ হত্যাৰ ষড়যন্ত্ৰৰ অংশীদাৰ হ'ব পাৰে। কিন্তু এই সকলোবিলাক কথা স্পষ্ট হ'ব ফাষ্টেগ কোৰ্টে যিদিনা জুবিন গাৰ্গৰ ঘটনাটোৰ সন্দৰ্ভত চূড়ান্ত ৰায় প্ৰদান কৰিব। আমি অপেক্ষা কৰিব লাগিব। কিমান দিন কোৰ্টত এই প্ৰক্ৰিয়া চলিব সেই বিষয়ে আমি ক'ব নোৱাৰোঁ। ইতিমধ্যে ইয়াৰ পূৰ্বে ছিংগাপুৰৰ যিখন কৰোনাৰ কোৰ্ট আছে, সেই কৰোনাৰ কোৰ্টখনে
জুবিন গাৰ্গৰ ঘটনাটো ছিংগাপুৰত যি মৃত্যু হৈছিলে সেই ঘটনাটোত কোনো ধৰণৰ হত্যাকাণ্ড হোৱা নাই বা কোনো ধৰণৰ হত্যাকাণ্ড নহয় বুলি কোৰ্টে ৰায় প্ৰদান কৰিলে। অৰ্থাৎ ছিংগাপুৰৰ কোৰ্টে ৰায় প্ৰদান কৰিলে যে জুবিন গাৰ্গক তাত হত্যা কৰা হোৱা নাই। কিন্তু জুবিন গাৰ্গৰ হত্যাৰ লগত তেওঁৰ যিসমূহ তেওঁ উপাৰ্জন কৰিছিলে, আয় কৰিছিলে, সেইসমূহ আত্মসাৎ কৰা তথা জুবিন গাৰ্গৰ সম্পত্তি দখলৰ কাৰণে চেষ্টা কৰা আদিসমূহ গোচৰ হয়তো জড়িত হৈ আছে। গতিকে অসমত সেই গোচৰটো বেলেগ ধৰণে চলি আছে। ছিংগাপুৰ আদালতৰ লগত অসমৰ গোচৰটো কোনো ধৰণৰ মিল নাই। গতিকে ছিংগাপুৰ আদালতে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্তসকলক ৰেহাই দিছে বা জুবিন গাৰ্গৰ হত্যা হোৱা নাই বুলি কৈছে। কিন্তু অসমৰ আদালতে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটো বেলেগ দৃষ্টিকোণেৰে পৰ্যালোচনা কৰি আছে। আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, মতামত আগবঢ়াব। আপোনালোকে কি ভাবে জুবিন গাৰ্গৰ ঘটনাটোৰ ন্যায় কিমান দিনৰ ভিতৰত আমি লাভ কৰিম বা জুবিন গাৰ্গৰ ঘটনাটোত জড়িতসকলক কি শাস্তি প্ৰদান কৰিব লাগে।